নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ হিষ্টৰী ইউটিউব চেনেললৈ তোমালোকৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আসাম টেট এক্সামৰ বিষয়ে অসমীয়াৰ পৰা কেইটামান মোষ্ট কুৱেশ্যন এনচাৰ। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, অসমীয়া ভাষাৰ সাহিত্য জনক কোন? বন্ধুসকল, অপশ্যনবোৰ কৈ নাযাওঁ। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া ভাষাৰ সাহিত্যিক জনক হ'ল শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন 2, অসমীয়া কি গোষ্ঠীৰ ভাষা? ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ, আৰ্য। অসমীয়া আৰ্য গোষ্ঠীৰ ভাষা। কুৱেশ্যন 3, তেজেৰে কমলাপতি বৰগীতটিৰ ৰচক কোন? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, মাধৱদেৱ। তেজেৰে কমলাপতি বৰগীতটিৰ ৰচক আছিল মাধৱদেৱ। কুৱেশ্যন 4, শংকৰদেৱ কোন যুগৰ সাহিত্যিক? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, বৈষ্ণৱ যুগৰ। কুৱেশ্যন 5, অসমৰ ৰাজ্যিক ভাষা কি? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, অসমীয়া। কুৱেশ্যন 6, অসমীয়া ল'ৰা মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, আনন্দৰাম ডেকিয়াৰ ফুকন। কুৱেশ্যন 7, কোনগৰাকী ব্যক্তি শিশুসকলৰ মাজত এখুত ককাইদেউ, সপোন ককা, নতুন ককাইদেউ নামেৰে পৰিচিত? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, নৱকান্ত বৰুৱা। কুৱেশ্যন 8, কোন অসমীয়া কলাগুৰু বুলি জনা যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, বিষ্ণু ৰাভা। বিষ্ণু ৰাভা কলাগুৰু বুলি জনা যায়। কুৱেশ্যন 10, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, ফণী শৰ্মা। কুৱেশ্যন 11, শূন্যপুৰাণ গ্ৰন্থখনত সম্পাদনাৰ লগত জড়িত ব্যক্তিগৰাকী কোন? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, নগেন্দ্ৰ নাৰায়ণ বসু। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখাও নতুন এক ভিডিঅ' লৈ।